আজি লোকেল মুৰ্গীবিলাকৰ বয়স পুৰা 2 মাহ কমপ্লিট আৰু হেতু কাৰণে ওজনটো কৰি চাম কিমান হয় ওজন আহিছে 2 মাহত আৰু দানা কেনেকৈ মই ঘৰতে বনোৱা দানা খুৱাইছো এয়া এটা ভিডিও অলৰেডি আগত দিয়া আছে এই দানা খুৱাই আজি হেতৰ বয়স 2 মাহ হৈছে এমাহত কমপ্লিট হেতক ষ্টাৰ্টাৰ দানা খুৱালো আৰু নেক্সট মাহৰ পৰা তাক হেতক মই ঘৰুৱা দানা খুৱাই আছো কিন্তু আগৰ ভিডিও এটাত মই দি থৈছো কেনে কি দানা বনাইছিলো আৰু হেতু কাৰণে আজি 2 মাহত কিমান ওজন আহিছে তাৰ এটা ভিডিও তিনটা ধৰি ললো মুৰ্গী তিনটা সাইজৰ ডাঙৰ সৰু মিডিয়াম তেতিয়া এভাৰেজ ওয়েটটো গম পাম এই তিনটা এতিয়া ভৰাই লম পলিথিনত তাৰপিছত গোটেই তিনটাকে একেলগে ওজন কৰি যেটো ওয়েট পাম তিনটা মুৰ্গী ইয়াত ভৰাই ললো আৰু এফালে পাল্লাখন অন কৰি লৈছো এইটো এটা 0 আহি গ'ল তিনটা সাইজৰ মুৰ্গী আৰু তিনটাত আহিছে 1 কিলো 335 গ্ৰাম এতিয়া তিনটা মুৰ্গী এভাৰেজ ওয়েটটো হৈ গৈছে 445 গ্ৰাম প্ৰতিটো এভাৰেজ ওয়েট যদি চাওঁ কিন্তু ইয়াত কিছুমান মুৰ্গী এতিয়া ওজন জুখিছিলো 550 গ্ৰামো হৈছে কিছুমান 400 গ্ৰাম হৈছে কিছুমান 450 গ্ৰাম হৈছে এইটো হিচাপত ওয়েটটো আহিছে আৰু মই কি দানা খুৱাইছিলো হেতু আগৰ ভিডিওটোত চালে গম পাব কম খৰচত যাতে দানাৰ কষ্টিংটো কম হয় ঘৰৰ দানা মিক্সিং দানা খুৱাইছো আৰু মুৰ্গীবোৰ এনেকৈ ৰাখিছো